So hello friends, welcome to my YouTube channel Technical Math Friends. Aku কেনেকৈ আছে আৰু সকলো ভালে আছে। তো ফ্ৰেণ্ডছ মই আজি এনেকুৱা এটা এপছ লৈ আহিছোঁ যিটো নেকি শ্বপিং এপ। ইয়াৰ পৰা আপুনি বহুত বেলেগ বস্তু আপুনি ফ্ৰীতে লাভ কৰিব পাৰিব। তো কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছটো মই এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আৰু ইয়াৰ পৰা আপুনি ৰেফাৰেঞ্চ আৰ্ণ কৰি আপুনি বহুত প্ৰডাক্টবিলাক লাভ কৰিব পাৰিব সম্পূৰ্ণ ফ্ৰীতে। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি ৰাখক। সো ফ্ৰেণ্ডসকল প্ৰথমতে আপুনি কি কৰিব, মোৰ ডিস্ক্ৰিপশ্যনত গৈ এপছটো ডাউনলোড কৰাৰ পিছত আপুনি অপেন কৰিব। অপেন কৰাৰ পিছত এনেদৰে পেজ শ্ব' হ'ব আৰু আপুনি আই ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত মোবাইল নম্বৰ বহুৱাব লাগিব। আপুনি আপোনাৰ যিখন মোবাইল নম্বৰ এইখন মোবাইল নম্বৰখন ইয়াত বহুৱাই দিব। তাত আপোনাৰ নামখন বহুৱাব আৰু লাষ্টত আপোনাৰ ইমেইল আই ডি যিখন আপুনি বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপুনি কি কৰিব, টিক মাৰ্কখন বহুৱাই আপুনি প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP আহিব আৰু OTPটো আপুনি ফিল কৰি দিব। OTPটো অটোমেটিকলি ফিল হৈ যায়। তাৰপিছত ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই পিছত অকণমান সময় ৱেইট কৰিব। ভেৰিফাই পিছত ইয়াত ফাইনেলি প্লেচটো মানে এপছটো খুলি গ'ল। খোলাৰ পিছত ইয়াত দেখিবলৈ পাইছে এটা চুকত এটা ৱালেট বুলি এটা দিয়া আছে। ইয়াত কিন্তু আপোনাৰ টকাটো অহা নাই। ইয়াত কিন্তু আপোনাৰ 1000 টকা এটা আপুনি লাভ কৰিব পাৰিব আৰু এই 1000 টকাৰে কিন্তু আপুনি ফ্ৰীতে কিবা এটা বস্তু কিনিব পাৰিব, শ্বপিং কৰিব পাৰিব। তো অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত 1-2 মিনিট ৱেইট কৰাৰ পিছত আপোনাৰ টকাটো আহি যাব। সো ফ্ৰেণ্ডছ যেতিয়া মই দেখিবলৈ পাইছোঁ মই 1000 টকা এটা লাভ কৰিছোঁ আৰু এই টকাৰে মই শ্বপিং কৰিব পাৰিম। তো বলক মই কেনেকৈ শ্বপিং কৰিব আপোনালোকে মই দেখুৱাই আছোঁ। সো ফ্ৰেণ্ডছ যদি আপুনি শ্বপিং কৰিব বিচাৰে তেনেহ'লে আপুনি কি কৰিব, দেখিবলৈ পাইছে মোৰ কিন্তু ৱালেটত 1000 টকা এটা আছে। মই ইয়াত আপুনি থ্ৰীডট ক্লিক কৰি এটা ক্লিক কৰাৰ পিছত আপোনাৰ কি হ'ব, ইয়াত আপুনি ৰেফাৰ এণ্ড আৰ্ণত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ৰেফাৰ কৰি মানে কিবা এটা বস্তু প্ৰডাক্ট লাভ কৰিব পাৰিব। ইয়াত আপুনি ৱাটাৰ ৰেফাৰ কৰিলে কিন্তু আপুনি 1000 টকা আপুনি পাব, 25 টকা আৰু আপোনাৰ ফ্ৰেণ্ডজন পাব 1000 টকা। সো ফ্ৰেণ্ডছ প্ৰথমতে আপুনি যদি এতিয়া প্ৰডাক্ট কিনিবলৈ হ'লে আপুনি ইয়াত কি কৰিব, ক্লিক কৰিব। ৰেফাৰটো মই দেখুৱাই দিছোঁ আপুনি কেনেকৈ ৰেফাৰ কৰিব। ৰেফাৰ মানে হোৱাটছআপত লিংকটো শ্বেয়াৰ কৰিলেই হ'ব। ইয়াত আপুনি বডি কইনছ এণ্ড ৰিৱাৰ্ডছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আৰু আপুনি ইয়াত ইউজ কইনছত ক্লিক কৰিব। ইউজ কইনছত ক্লিক কৰাৰ লগে লগে ইয়াত কিন্তু 3টা অপশ্যন আছে। মিটছ যিজন অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। সো ফ্ৰেণ্ডছ এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি এই ভিউ ৱালছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি প্ৰডাক্টবিলাক চাব পাৰিব। ইয়াত বহুতো প্ৰডাক্ট আছে আৰু মোৰ কিন্তু ৱালেটত 1000 টকা আছে, গতিকে মই 1000 টকা প্ৰডাক্ট এটা লৈ লৈছোঁ। তো মই এই 79ৰ এটা প্ৰডাক্ট আছে, মই এইটো প্ৰডাক্টটো ইয়াত আইটেমছ ক্লিক কৰি ভিউ কাৰ্ডত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত মোৰ এড্ৰেছটো দিম, প্ৰচিডত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, আপুনি আপোনাৰ এড্ৰেছটো ধুনীয়াকৈ ফিল কৰি ল'ব। তো এনেকৈ ফিল কৰি প্ৰচিডত ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ ইয়াত কিন্তু আপোনাৰ হৈ যাব। তাৰ যদি ইমান আছিলে বাই বাই। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।